ওই শুনিছ নাই এটা বড় সাংঘাতিক কথা নহয় ডেঞ্জারাস বস্তু এটা ওলাইছে নহয় এটা ইউটিউবত গম পাইছ নাই তহঁতি ওই কি ডেঞ্জারাস বস্তু ওলাইছে ন ইউটিউবত ওলালে কি বস্তু ওলালে ওই কি ডেঞ্জারাস ইউটিউবত ডেঞ্জারাস বস্তু ওলালে মানে কি ন গম পাইছ নাই তহঁতি ভিক্টর দাস বড় ডেঞ্জারাস বস্তু মানে সাংঘাতিক খাতারনাক কি খাতারনাক বস্তু হ্যাঁ ইউটিউবত ডেঞ্জারাস বস্তু কি ভিক্টর দাস কি ডেঞ্জারাস বস্তু নেকি ইউটিউবত কি মানে মই একো ডাল ভয় নকৰো খাতারনাক আছে ডিম্পু খিলাই দিলে হ্যাঁ তই কি বুলি ভাবিছ মামাকো হিলাই দিছে এতিয়া গম পাইছ নাই তহঁতি বড় খাতারনাক বস্তু হ্যাঁ গম পাই যাবি বাপেকে ওই মানে কি ন কেলে হিলাই দিছে মামাকো হিলাই দিছে বড় খাতারনাক আছে হ্যাঁ মানে কোন হয় মানে দেখিবলৈ বিৰাট খাতারনাক চালেতো তই মুটি দিবি তাতে গম পাইছ নাই বড় খাতারনাক আছে তাৰ নাম হয় ভিক্টর দাস বড় খাতারনাক বস্তু গম পাইছ তহঁতি সবকে দম দিছে এতিয়া হ্যাঁ গম পাই যাবি চাবি ক ভালকে থাকিবি নহলে ক চাবি কেনেকুৱা দম দিছে নহয় মোকতো চাই ভয় লাগি গৈছে মানে আমাৰ হিমু মামাক দম দি দিলে এইটো কেনেকুৱা বস্তু হ্যাঁ বড় খাতারনাক বস্তু হিমু মামাক দম দি দিলে গোটেই মোকো ভয় লাগিছে শুনি তই ক'ত শুনিলি ন ক'ত শুনিলি মানে গোটেই ভাইৰেল এতিয়া গম পাইছ নাই হ্যাঁ হিমু মামাক দম দিলে ডিম্পুক দম দিলে সব গোটেইখিনি ইউটিউবাৰক যে তামাম দম দিছে আকৌ খাতারনাক বস্তু লাইভত দম দিয়ে বড় খাতারনাক আছে গম পাই যাবি চাবি ক ভালকে থাকিবি দেই হিমু মামাক দম দি দিলে মানে বৰ খাতারনাক বস্তু দেই মানে লাইভ কৰি দম দিছে নেকি লাইভ কৰি দম দি তাৰপিছত আকৌ লাইভবোৰ ডিলিট কৰি দিছে মানে বৰ খাতারনাক সাংঘাতিক ওই গোটেই অসমত এতিয়াতো তাই চা চলি আছে ন গোটেই অসমত এতিয়া তাই কথা ময়ো মানে কোন হয় বুলি এবাৰ চাই পাইছিলো কিন্তু মানে পাকো মানে ঠেলি পঠিয়াই দিলো নহয় কিন্তু চালে গম পালোহেঁতেন কিন্তু অকণমান চাইছিলো দেই মোৰ মোবাইলত ইউটিউবত আহিছিলে কিন্তু মানে এবাৰ চাইছিলো তাৰপিছত আকৌ কোন নহয় বুলি মই ঠেলি দিলো কিন্তু মানে এতিয়া গম পাইছো তুমি কোৱাৰ বাবে ওই শুনিছ নাই হেৰি নহয় অকলে স্কুল নাযাবি বৰ খাতারনাক ধৰি লৈ য'ত পেলাই দিব গম পাইছ নাই আমি নিচে সৰু এতিয়া গম পাইছ নাই দেখিবলৈ কেনেকুৱা ডাইয়া মাৰিয়া বৰ খাতারনাক মামাকে জালত ধৰিম বুলি কৈছে বৰ সাংঘাতিক বস্তু কিন্তু য'ত অকলে নাযাবি স্কুলে যাম স্কুলৰ পৰা লগতে আহিম দেই বই লগতে যাম বই তাৰপিছত আকৌ মানে আমি তিনিটা লগতে যাম তাৰপিছত যদি কেনেকৈ ধৰে নহয় আমাক তাৰপিছত আকৌ আমি আকৌ এটা পলাই দিবি তহঁতি এটা ধৰিব পাৰিব তাৰপিছত গোটেইকেইটা মানে পলাব লাগিব নহয় বৰ সাংঘাতিক কেনেকুৱা দেখিবলৈ তাৰপিছত আকৌ সেই গোটেইকেইটা পলাই পিনি সিহঁতক লগাই দিবি আৰু বই লগতে স্কুলে যাম বই অসমত ওলালে এতিয়া ঐ খাতারনাক ডন ভিক্টর দাস ডন খাতারনাক ডন ওলালে ঐ আমাৰ অসমত জাননী হিমু মামাকো দম দিছে ডিম্পু বৰুৱাকো দম দিছে খাতারনাক ভিক্টর দাস ওলালে ঐ ডন নম্বৰ 1 ওলাইছে ডন নম্বৰ 1 ওলাইছে এইটো কি জান মানে ডন নম্বৰ 1 ডন নম্বৰ 1 গান থাকে নেকি ডন নম্বৰ 1 গান কেনেকৈ বনাইলি ন বাবলু তই বৰ সাংঘাতিক বস্তু মানে কি ন গান তুমি বুজি পোৱা নাই মুঠতে ভালকে বুজাই কচোন তেতিয়াহ'লে তই ভালকে শুন তেতিয়াহ'লে তুমিও ভালকে কোৱা ভালকে কৈছো শুনি আছো ক এতিয়া গম পাইছ নাই আমাৰ অসমত ওলাইছে এটা খাতারনাক ডন হয় গম পাইছ নাই তহঁতি খাতারনাক ডনজনৰ নাম হ'ল ভিক্টর দাস মুঠতে বৰ খাতারনাক বস্তু মানে ডন মানে বস্তু মানে সাংঘাতিক বস্তু গম পাইছ নাই হিমু মামাক দম দিছে হিমু মামাকতো জালত ধৰিম বুলি কৈছে গম পাইছ নাই আমাৰ যে হেৰি কি বুলি কয় পুতুকনি অহা নাই ইমান দি তাহাঁতকো জালত ধৰিলে নেকি কেনেকৈ জানো দেই এতিয়ালৈকে ক'বই পৰা নাই ইহঁতকো কেনেকৈ জালত ধৰিলে যেনহে লাগিছে বাবলু আহিলো দেই যেনি তেনি আহিছো গম পাইছ নাই কেলে অসমত ওলাইছে ডন আমাৰ অসমত ওলাইছে ডন নম্বৰ 1 খাতারনাক হেৰি নহয় ডনৰ নাম কি জানো নাই ডনৰ নাম ভিক্টর দাস ইয়েছ হে সব গম পাওঁ খাতারনাক বস্তু ময়ো গম পাইছ নাই সব গম পাওঁ কোন ডন কোন ছটা ডন কোন বাৰা ডন সব গম পাই যাম তেতিয়াহ'লে বহি ল বাপেকে গম পাইছ নাই তহঁতি বাপেকে আমাৰ অসমত এতিয়া ওলালে খাতারনাক ডন को पकड़ना नामुमकिन है सर बाबलू बड़ सांघातिक कथा न डॉन को पकड़ना नामुमकिन है सर मैंने तो सपना में भी नहीं देखा था लेकिन आज मैं रियल में देख चुका हूँ सर रियल डॉन मतलब मैं मूवी में देखा था सर लेकिन खतरनाक डॉन नंबर 1 देखा था लेकिन अभी रियल में हमारे आसाम में डॉन निकल है सर बहुत खतरनाक है खतरनाक मतलब बहुत खतरनाक है हमारा मामा के भी जाल में पकड़ के नदी में फेंक दूंगा बोल रहा था है कि नहीं यस सर ये तो बोल रहा था लेकिन हमारा मामा भी कम नहीं है सर बहुत खतरनाक है लेकिन डॉन को पकड़ना भी नामुमकिन है ना सर এই বৰ খাতারনাক ন এতিয়া আকৌ ৰিয়েলত ওলাইছে নহয় অসমত ডন ন আগতনো আকৌ চিনেমাতে চাইছিলোঁ ডন নম্বৰ 1 কিন্তু মানে এতিয়া আকৌ আমাৰ অসমতো ওলাই গ'ল নহয় ডাইৰেক্ট ৰিয়েল ডন নম্বৰ 1 এতিয়া ভয় হৈছে দেই কেতিয়াবা আকৌ কেনেবাকৈ ফিৰোজ ওলাই যাব পাৰে নহয় ডন নম্বৰ 1 যে ফিৰোজ স্যার ডন নম্বৰ 1 তো ওলাই গ'ল লেকিন ৰিয়েলত ওলাই গ'ল এতিয়া আমাৰ অসমত ডন কিন্তু ফিৰোজ ওলোৱা নাই ডন ওলালে যেতিয়া ফিৰোজ ওলাব হয় দে স্যার কেনেকৈ ওলাব পাৰে ওলাব পাৰে মানে ওলাবই তেতিয়াহ'লে বোপাইহঁত ডন নম্বৰ 1 টো ওলাই গ'ল এতিয়া আজি কি পঢ়াম ডনৰ বিষয়ে কৈ দিম আৰু ন ইয়েস স্যার ডনৰ বিষয়ে কৈ দিয়ক আজি ডনৰ কি হৈছে কি মানে চলি আছে এতিয়া ডনৰ কথাবোৰ আমাৰ অসমত ডন তাৰপিছত আকৌ মানে গোটেই এহুপা বোলে হেৰি আমাৰ ইউটিউবাৰবোৰ বোলে গোটেই এহুপাক বোলে খাতারনাক দম দিছে আমাৰ ডনে ইউটিউবাৰবোৰ মুঠতে চবেই ভয় খাই আছে আৰু দেই মুঠতে ডনৰ কথা নহয় ডনৰ মতে চলিব লাগিব হয় নাই কচোন তহঁতি গোটেই এহুপা ইউটিউবাৰে তাৰে ওপৰতে ভিডিঅ' বনাই আছে এতিয়া মানে ডন ওলাইছে নহয় ডনৰ বিষয়ে এতিয়া আকৌ মুঠতে ফেমাছ কৰিব লাগিব আমাৰ ডনকো হয় নাই কচোন তহঁতি সেইটো কাৰণে মানে ডনে আৰু পুৰা মজা পাইছে আৰু এতিয়া মুঠতে আৰু মানে ফেমাছ হৈ গৈছে যে পুৰা মজা পাইছে সকলো ন তেতিয়াহ'লে বোপাইহঁত ডনৰ বিষয়ে বাদ দে এতিয়া আকৌ ডনৰ কথাবোৰ কি হ'ব আৰু সেইটো চলি থাকিব কিন্তু মানে তহঁতৰ পৰীক্ষাত আকৌ নম্বৰবোৰ কেলে ইমান কমকৈ আহিছে মানে স্যার কমকৈ আহিছে মানে হেৰি মানে আহিব আৰু লাহেকে মানে এতিয়া গোটেইখিনি চোৱা নাই কিন্তু মানে এটা হ'ব পাৰে কম হ'ব পাৰে ইংলিছত কিন্তু মানে ইংলিছত কমজোৰি পঢ়িবলৈ নোৱাৰিম ইমান ভালকে এতিয়া বাকীবোৰত কিন্তু নম্বৰ আহিব কথা
তেতিয়াহ'লেতো ইংলিছত কম হ'ব পাৰে, কিন্তু বাকীবোৰত কম নকৰিবা দেই। তহঁতি ভালকে লিখিছাতো? ভালকে মানে স্যাৰ 50ৰ ভিতৰত মুঠতে 40 মান পামেই আৰু। তেতিয়াহ'লেতো মজা কথা দেই। স্যাৰ মোৰো 30 40 পাই যাব ক। মজা মজা পুতুকন মজা। তেতিয়াহ'লে 30 40 পালে ভালেই হ'ব দেই। স্যাৰ মানে হেৰি নহয় স্যাৰ, কিন্তু নম্বৰটো উঠাইছো মানে হেৰি এইটো স্কুলতে এবাৰ পঢ়িম বুলি ভাবিছো, মানে সেইটো কাৰণে মানে ইংলিছত আকৌ কমকে পাম যেন আশা লাগিছে নম্বৰটো। কিন্তু ইংলিছত ফেল হ'লেও আৰু স্যাৰ এবাৰ ইয়াতে পঢ়িম যেনহে লাগিছে মোক, কেলে মানে পঢ়ি ভাল লাগে। মানে সেইটো কাৰণে কম নম্বৰ উঠাইছে ন তহঁতি? তেতিয়াহ'লে থাকি যা, ইয়াতে থাকি যা। এবছৰ থাকিলে আকৌ ভাল হ'ব, পঢ়াটো ভাল হ'ব। তেতিয়াহ'লে এবছৰটো থাকি যা ইয়াতে। তাৰপিছত আকৌ পঢ়াটো মানে বৰ চোকা হ'ব, কিন্তু এবছৰ যদি থাকি যাওঁ নহয় তহঁতি গোটেইকেইটা আকৌ মানে চোকা হবি ক দেই। স্যাৰ আমিও ইয়াতে থাকিম এবাৰ। থাকি যা গোটেইকেইটা থাকিয়ে যায় এবাৰ দেই। স্যাৰ হেৰি নহয় আমি আকৌ এটা ভেলাঘৰ বনাইছো নহয়। তেতিয়াহ'লেতো ভাল কথা আকৌ। সেইবোৰ বনাই থাকিব লাগে। ভেলাঘৰবোৰ আগৰ দিনৰ সেইবোৰ মানে চলি থাকে নহয় আমাৰ। মাঘ বিহুত ভেলাঘৰ বনাবি, তেতিয়াহে মজা। মানে স্যাৰ এইটো আগৰ দিনৰ পৰা চলি আছে যে, সেইটো কাৰণে মানে আমি গোটেই বছৰত মানে যেতিয়া বছৰ দিনত লাষ্টত মাঘ বিহু আহে তেতিয়া আমি বনাই ক মজা মজা ডিজাইনৰ বনাই দিম। তেতিয়াহ'লে সেইবোৰ কথা বাদ দে, এতিয়া আকৌ ছুটি দি দিম দেই। মানে স্যাৰ কি কথা বাদ দিম? এই ডনৰ কথাবোৰ ক'লো, ডনৰ কথাবোৰ বাদ দিয়া। সেইবোৰ ভাবি নাথাকিবা, নহ'লে এনেই ৰাতি গোটেইটো মানে ভয়ে খাবি। স্যাৰ হেৰি নহয় আমাৰ হিমু মামাকো দম দিলে বোলে। হিমু মামা বাদ দিয়া, গোটেই এসোপাকে দম দিছে হিমু মামা। এইবোৰ কথা বাদ দিয়া ভাবি নাথাকিবা, গম পাইছ তহঁতি? তেতিয়াহ'লে ছুটি দি দিম আৰু, ছুটিয়ে দিলোং যা তহঁতি বাপেকে। নহ'লে আকৌ পাছত বেছি দেৰি হ'লে আকৌ ডনো ওলাব পাৰে। তেতিয়াহ'লে ছুটি দি দিছোং যা দেই, বোপাইহঁত যাবি দেই, ভালকে যাবি ক। স্যাৰ ভালকে যাম আৰু, কিন্তু মানে আহোঁতে ভয় লাগিছে আকৌ। ভয় কৰি একো লাভ নাই গম পাইছ নে তহঁতি? তহঁতক একো নকৰে, তহঁতি সৰু ল'ৰা যে। তেতিয়াহ'লে আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু নতুনকৈ আহিছে যদি চেনেলটো কৰি দিয়া ছাবস্ক্ৰাইব। মুঠতে বেলআইকন নটিফিকেশ্যনটো অন কৰি থৈ দিয়া নেক্সট ভিডিঅ' পাবলৈ। তেতিয়াহ'লে সকলোকে মানে জয় অসম, আৰু ভিডিঅ'টো মানে এণ্টাৰটেইনমেণ্ট কাৰণে বনোৱা হ'ল। চিৰিয়াছলি নল'বা, চবকে জয় অসম।